হক দে খোৱা মান নাই মাৰা এই নুঠা কিয় এই এতিয়ালৈকে পাহৰি চালে গাইডাটোৰ লগত মই মৰি গলো অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাউথ জয় আই অসম ঐ মৰণ নহয় এই মৰণ নহয় তোৰ লগত এতিয়ালৈকে উৎফাৰে হোৱা নাই চালা এই মোৰ গেছটা চেছ কৰি দিলা এই হক দে খোৱা মান নাই মাৰা এই নুঠা কিয় এই এতিয়ালৈকে পাহৰি চালে গাইডাটোৰ লগত মই মৰি গলো এই 10টা বাজি গ'ল এতিয়ালৈকে চাচো চাহ এই উৎফাৰে হোৱা নাই মোৰ সৰ্বনাশ কৰি দিলা একেবাৰে ইয়াৰ লগত মই কি কৰিম চালা এই এগলা হোৱা তাৰ লগত মই মৰি গলো একেবাৰে বুইছা হক দে খোৱা ঐ মান মাৰা সেই আপি কেইটাৰ লগত চুকুটি মাৰি থাকিব পাৰা এই উঠ মোৰে পুৱাই কাচিলে মাটিত পৰা তুমি হাল্লা পাৰিবা ওরে পুৱাই ঐ বংলাই মাৰা এতিয়া 10টা বাজি গুচি গেল এইটো পুরনো ও বিতে কথা নাই চাহ ওই 10টা বাজে চাহ খাওয়া হয়েছে খাবি র বাপেকে 50 বোতল পানি খাওয়া হলো বই যা যা ভিতরে মাছ কুকু মারিয়া আমি একটা 50 বোতল জোগাড় কর যা ওই যে পয়সা বুঝিয়া ওই কি পয়সা লাগে পয়সা লাগে মগে মনে কি পয়সা লাগে তো বেটা ও বেটা পূৰ্বাতে ঘাটে সদায় কোনো ছোৱালীৰ লেঠা তোক সদায় লাগে পকেট খৰচ 1000 টকা আজিকালি ছোৱালী ভুলাব যে নোৱাৰি নাথাকিলে লগত নতুন এল্টো গাড়ী তোর বয়ফ্রেন্ডের নামটা গিয়া অলপ ফিরত দে জিদা বান্দাটোনো আৰু কি আছে কেৱল লেভেল মাৰিব জানে তাৰ বাহিৰে একো নাই তে কাম নাই যা কাক ভাল পাইছিলি তাক বাদ দি গম পাইছা না মুকেশ আম্বানীৰ যে পিতাকটো আছে আমি মোৰ লগ গম পা না তাক পতে দিম দে পারবি না এ বাবু শুন কৈছো বাবু এই আপিটো কৰাই ভাল লাগছি নাম্বাৰটো দিবি নে কি ভাল লাগে বাৰু কেনে দেখি তো কতলা হেৰাই ভাল পাই মোৰ কাটাপ্পা মই বহুত খুশি আছে মোৰ কাটাপ্পা তাক কাটাপ্পা দেখা পাই জিতা যাম শুন এই শুন তোক মই 20 টাকা পইচা দিম দে দাদা গা নাম্বাৰ 20 টাকা পইচা নাম্বাৰ 20 টাকা পইচা আপি পাই নেকি যা খবৰ পাই যা এই ভালাকে দিয়ে যাই 20 টাকা দিম যা ৰখ যা নেকি 100 মান টাকা দিবি হা এই যা দিম যা হ'ব যা এই তো কাটাপ্পা ভাল পাবা খুচি কাটাপ্পা অ কাটাপ্পা এই তালু কাটাপ্পা বুলি কয় নেকি কোনে ভাল পাব ইয়াক পিছে চাইডটো হলে পাব পাৰি কি কলা এই খাইতে পাব বুলি চাইডটো এ নাংগে যা যা মোৰ আছে এটা এ তই যা তই যা এই বেটাই মস্ত জেনে কাম বনটো নাই বেটাৰ এলাবা উলটা ঠাণ্ডাতে লাগে পইচা পাতি আনছে না কিবা এ আনা নাই ৰ মই এই বয়ফ্ৰেণ্ডটো আহি পালেহি হয় এই হোটেলত যাবা হোটেলত যাব নালাগে নেকি আজি যাবা খুজিছিলো না তোৰ মন আছে ইমান ভাল নহয় তাকেতো মন আছে বুলি অলপ আজি বুলি আহিলা যে মানে মোক পাপাই এক্সাৰসাইজ কৰিব দিছে ই বুলি নাই এক্সাৰসাইজ কৰা ল'ৰাটো এই বান্দাটো কিয় নাই সদায় হা এ তোক কেনে দেখি ই বা নিজে চেৰাটো থপৰাটো চাই লবি একবাৰ আনি থাকিবো পইচা দিতে তো গম পাইছা যা এ যাতে নালি তন দিও যা মই যাও যা এই বান্দা তোক নিনবি এই দিবি দুদিন মানতে কিবা খাবা নেকি ৰবাৰ নালে মই আনি বেটি আইজনে বহাই নাই পাপ লাগিলে তাই কিয় পাছা কৰিলে এই মৰণ নহয়তো বা কলৈ গ'ল এই মৰণ নহয়তো ক'ত গ'ল no. হেল্ল'
হেল্ল' ক'ত আছা ঐ ঐ ঐ বাচন বৰ্তন ধুব লাগে তই নাজানা আছনে নাই দোকান বন্ধ হা চাও শুনো ও পিতে অ ঐ মোৰ বিছনাৰ তলৰ পৰা চাদৰ টেমাটো কোনে নিছে সাদা সাদাই কৈছোৱে গিছিলে কোম্পানীত বেলেগ এটা চলি খেতে দিছো দে আৰু পকেটৰ এই গাৰুৰ তলৰ পৰা 20 টকাখন কোন দিলা পইচা পইচা মই গুণবা খেতে দিছো তই এনেকে দিনৰ দিনটো এনেকে খেদাবা খুজিছা নহয় আৰু মোৰ পৰা পইচা চুৰ কৰিবি আৰু আপিবিলাকৰ লগত চুপুটি মাৰি থাকিবি নহয় ঐ মাৰ নাই মাৰ আকৌ বোলে খা তই আজি ঘৰত আহিবি তোৰ মজা পাবি বাপেকে বিছা খাব পইচা এনেকে তুমি কিবা গম পাইছ নেকি হা কি গম পাইছো কাঁহী বাতি চাদা পইচা কি এইবিলাক মানে এইগিলা না পিতে কৰিছে এইগিলা তুমি ইমান থাৰ্ড ক্লাছ ল'ৰা মই তোমাৰ লগত ৰবা এই পিতে মোক চব চেছ কৰিলা যা ইমান দিন মিছা কথা কৈ পাপৰ বেললো মই মিছা কথা কৈ কেনে ভালে পাবা নালাগে এইগিলা পাইও যত